ক'ব খুজিলে বহুত ধুনীয়া গান গায় কিন্তু দেই বিৰাজে পাতে ক'ব খুজিলে পুৰণি পৃথিৱীৰ কথা আকৌ নতুন এটা পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ এটা বিশেষ কাৰ্যসূচী আৰু আমাৰ যিহেতু প্ৰকৃতি সংৰক্ষণ আপোনালোকে নিশ্চয় গম পায় মই প্ৰকৃতি সংৰক্ষণৰ লগত প্ৰায়ভাগ জড়িত আৰু এতিয়া যাম গছপুলি ৰোপণ কৰিম প্ৰাঞ্জল আছে বিৰাজ আছে প্ৰীতম আছে আৰু বহুত সকলোখিনি গৈ একেলগতে যাম গছপুলি ৰুম আৰু যিহেতু প্ৰকৃতি থাকিলেহে আমি মানুহ জীয়াই থাকিম আৰু প্ৰকৃতি সংৰক্ষণ কৰাটো সকলোৰে দায়িত্ব আৰু যিহেতু যাম এতিয়া সকলোৱে গছপুলি ৰুম আৰু পৃথিৱীখন সকলোৱে মিলি সেউজীয়া কৰি ৰাখিব লাগিব আৰু গছ থাকিলেহে মানুহ থাকিব সেইটো সকলোৱে জনা দৰকাৰ আৰু এই চেনেলৰ যোগেদি মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে সকলোৱে গছ প্ৰতি গুৰুত্ব দিব গছৰ প্ৰতি আৰু সকলোৱে গছপুলি ৰোপণ কৰিব কিবা দৰকাৰত যদি এজোপা গছ কাটিবলগীয়া হয় তাৰ পৰিৱৰ্তে 3জোপা গছ আপোনালোকে ৰোপণ কৰিব আৰু গছ যে কিমান ইম্পৰ্টেণ্ট সকলোকে বুজাই দিব গতিকে বলক আজি গছপুলি ৰুওঁ আৰু সকলোখিনি আপোনালোকে শেষলৈ চাই থাকিব আজি গছপুলি ৰোৱা হৈছে দৰগাঁও মুকলি পথাৰত আৰু এয়া দেখিছে সকলোখিনি মুকলি পথাৰত কাম কৰি আছে আৰু যিহেতু গছ থাকিলেহে মানুহ থাকিব আৰু পৃথিৱীত যে গছ কিমান দৰকাৰ আৰু সেইটো আজি বাৰ্তা দিব বিচাৰিছোঁ আজি মোৰ ভিডিঅ' যোগেদি আৰু এয়া দেখিছে গছপুলি ৰুই আছোঁ আৰু গছপুলি কামত এতিয়া বৰ্তমান ব্যস্ত আৰু আজি বতৰ ভাল যিহেতু বৰষুণ অলপ দি আছে আৰু ৰ'দ নাই বেছি ৰ'দ থাকিলে কাম কৰিবলৈ অসুবিধা হয় আৰু কাম কৰি আছে প্ৰাঞ্জল আছে বিৰাজ আছে আৰু এইফালে দুৰ্লভে কাম কৰি আছে মই দেখাই আছোঁ বাৰু ওচৰৰ পৰা গতিকে বলকে তেওঁলোকে কেনেকৈ কাম কৰি আছে দেখাই আছোঁ আৰু সকলোকে আহ্বান কৰিছে যে গছপুলি ৰুব গছপুলি ময়ো আগতে বুজা নাছিলোঁ সৰুতে গছ গছনি কাটি ধ্বংস কৰিছিলোঁ আৰু এতিয়া বুজা হ'লোঁ গতিকে এইটোকে সকলোকে আহ্বান জনাইছোঁ যাতে সেইটো ভুল নকৰে গছপুলি সকলোৱে ৰুব আৰু পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ গছপুলি যথেষ্ট দৰকাৰ ইয়াত চক দুৰ্লভে কাম কৰি আছে সকলোৱে এনেকৈ কাম কৰি আছোঁ হাই গছ কিমান দৰকাৰ হয় নাই বাৰু গছপুলি সকলোৱে ৰুব লাগে আৰু বিৰাজহাতী কাম কৰি আছে প্ৰাঞ্জল আৰু প্ৰাঞ্জল এই ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত আৰু তাক আমি যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিছোঁ আৰু প্ৰাঞ্জলক দেখাম প্ৰাঞ্জলে গছপুলি ৰুই আছে আৰু সকলোৱে এনেকৈ কাম কৰি আছে বিৰাজে কোৰ মাৰি আছে বিৰাজে কাম কৰি আছে আৰু এতিয়া বিৰাজে দেখিছে বহুত ধুনীয়া গান গায় কিন্তু দেই বিৰাজে পাতে ক'ব খুজিলে পুৰণি পৃথিৱীৰ কথা বঢ়িয়া এনেকৈ গান গাই গছপুলি ৰুই আছে গছে ক'ব খুজিলে পাতে ক'ব খুজিলে পুৰণি পৃথিৱীৰ কথা অ চেনাই মইনা ঐ অ চেনাই মইনা ঐ দেখিছে গছপুলি ৰোৱা টাইমত যদি এনেকৈ কোনোবাই গান গাই থাকে তেতিয়া গছপুলি যিটো মজা লাগে বহুত বঢ়িয়া লাগে আৰু গতিকে এনেকৈ গান গাই থাকিবা আমাৰো ভাল লাগি থাকিব বুঢ়া হ'লে আমি ইয়াত তলত বহি লাগিব গতিকে বুঢ়া হ'লে আমি ইয়াত তলত বহি তোমাৰ গান শুনি থাকিব লাগিব হয় নাই এতিয়া প্ৰাঞ্জলে গছপুলি ৰুই আছে চাই লওক পুলি ৰুইছোঁ আৰু যিহেতু একমাত্ৰ উদ্দেশ্য হৈছে পৃথিৱীখন সেউজীয়া কৰি ৰখা হয় নাই আৰু পৃথিৱীখন সেউজীয়া হৈ থাকিলেহে যিহেতু বাতাবৰণ ঠিকে থাকিব নহ'লে গছ গছনি নাথাকিলে উষ্ণতা বাঢ়ি যায় কিমান গৰম আচলতে আমাৰ প্ৰকৃতি অবিহনে আমি চবেই মানে একেবাৰে মিছা জিৰ' প্ৰকৃতি অবিহনে জিৰ' আৰু আমি জীয়াই থাকিম গতিকে ৰাইজক কি বুজাব বিচাৰা এই ভিডিঅ'ৰ যোগেদি যাতে সকলোৱে গছপুলি ৰোপণ কৰিব লাগে হয় নাই ৰোপণ কৰিব লাগে বুলিয়ে নহয় গছপুলি সকলোৱে মানে কিয় প্ৰয়োজন সকলোৱে জানে মানে কিন্তু আমি জানো কিন্তু আমি নুৰো আৰু তাৰ প্ৰতিপালন নকৰোঁ এতিয়া ধৰক হৈ থাকে 5 জুনটো থাকে বা বিভিন্ন ক্ষেত্ৰত কোনোবা কিবা সভা সমিতিয়ে গছপুলিটো ৰুৱে সেইটো পুলি ৰুলেহে মানে ফটো লৈ দিয়ে পুলি ৰুলে তাৰপৰা গছপুলিটো নহয় মানে গছপুলিটো ৰুই দিয়াৰ পিছত গছপুলিটো কি হৈ গ'ল তাক যদি কোনো খিয়াল নাৰাখে তেনেকৈ কিবা এটা ল'ৰা ছোৱালী এটা জন্ম হোৱাৰ পিছত ল'ৰা ছোৱালী যদি কেনেকৈ ডাঙৰ দীঘল হৈছে তাক যদি কোনো খিয়াল নাৰাখে আচলতে সেইটো গছপুলিটো ৰুই কোনো ভেলু নাইকিয়া নিচিনা মানে গছপুলিটো যেনেকৈ নিজৰ ল'ৰা ছোৱালীকেইটাক যেনেকৈ প্ৰতিপালন কৰে সন্তানক তেনেকৈ গছপুলিটো নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিব লাগে ডাঙৰ কৰিব লাগে যেনেকৈ ল'ৰা ছোৱালীকেইটাক যেনেকৈ প্ৰতিপাল কৰি মানে মানুহ বনায় সেই গছ পুলিটো গছ হৈ পেলাই মানে
আমাকো ছাঁ দিব পাৰে মানে গছ থাকিলে আমি সকলো জীয়াই থাকিম সেইকাৰণে নিজৰ ল'ৰা ছোৱালীৰ দৰে গছ পুলিকো মানে প্ৰতিপালন কৰিব লাগে চ' মই কৰি আছোঁ কি হয় নাজানো মানে যিমানখিনি পাৰোঁ কৰি আছোঁ পুলিৰ পৰা একেবাৰে গছ হোৱালৈকে কৰি আছোঁ আৰু কৰি যাম আৰু সিমানে আৰু সকলোৱে যাতে গছ পুলি ৰুৱে তাৰ প্ৰতিপাল কৰে সিমানেই আশা কৰিম আৰু আপোনালোকেও কৈছোঁ যাতে সকলোৱে গছ পুলি ৰুব আৰু তাক প্ৰতিপালন কৰিব যিহেতু গছ থাকিলে মানুহ থাকিব আৰু পৃথিৱীখন ভাল হৈ থাকিব সেউজীয়া হৈ থাকিব আৰু মই সেউজীয়া পৃথিৱী সন্ধান কৰিছোঁ আছে সেইটোৱে আৰু এই ক্ষেত্ৰত প্ৰাঞ্জলক যিমান পাৰে সহায় কৰিব চেষ্টা কৰিছোঁ আৰু আজিও আহিলোঁ গতিকে আপোনালোকেও তেনেকৈ গছ পুলি ৰুব আৰু পৃথিৱীখন সেউজীয়া কৰি ৰাখিব থেংক ইউ ৰণুছে আহিছে দুইটা বাওঁফালৰ পৰা আহিছে এটা হাই কৰি দিয়া গছ পুলি সকলোৱে এনেকৈ ৰুব চিগা সকলো ওলাই আহিছে আৰু আহিব মানুহ আৰু এনেকৈ সকলোৱে আহিব আৰু কেইবাদিন ধৰি সেইফালৰ পৰা ধৰি আমি লাগি আছোঁ ধৰক আপোনালোকে যদি আমাৰ লগৰকেইটাক কৈছোঁ আমি আৰু যদি কোনোবা ইয়াত যোগদান কৰিব বিচাৰে সকলোৱে আহিব আৰু সকলোৱে একেলগতে গছ পুলি ৰুম আৰু সকলোৱে অসমীয়া হিচাপে জয় আই অসম জয় আই অসম আমি আৰু প্ৰাঞ্জল সকলোখিনিয়ে কিমান কষ্ট কৰি গছ পুলিখিনি ৰুলোঁ আজি প্ৰায় ৮০টামান গছ পুলি ৰুলোঁ আৰু এতিয়া সকলোখিনি ৰোৱা হৈ গ'ল আৰু যিমান পাৰোঁ সকলোখিনি দেখুৱালোঁ আৰু আজি গছ পুলি ৰুলোঁ আৰু এইটোৱে নহয় যে অকল আজি ৰুলোঁ সদায় ৰুই যাম আৰু যিমানখিনি কষ্ট কৰিব পাৰোঁ কষ্ট কৰি যাম আৰু আপোনালোককো এই ভিডিঅ'ৰ যোগেদি আহ্বান যাতে সকলোৱে গছ পুলি ৰুব আৰু সকলোৱে মিলি অকল আমি নহয় সকলোৱে মিলি গছ পুলি ৰুম আৰু পৃথিৱীখন সেউজীয়া কৰি ৰাখিম এইটোৱে একমাত্ৰ উদ্দেশ্য আমাৰ গতিকে আজি যদি কোনোবা নতুনকৈ আহিছে চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যনটো ক্লিক কৰি ৰাখিব যাতে আগলৈ যদি নতুন ভিডিঅ' দিওঁ তেতিয়া আপডেট আহি যাব আপোনালোকে পাব গতিকে থেংক ইউ আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম টেক কেয়াৰ বাই বাই